আৰু ইয়াৰ লগে লগে আমি এতিয়া 500 মানুহক লৈ পেলাই 4টা গাৰ্মেণ্ট ইণ্ডাষ্ট্ৰী 4টা জিলাত আৰম্ভ কৰিবলৈ গৈ আছো। আমাৰ বহুতখিনি দৰ্জি এনে আছে, প্ৰায় 4000 মান দৰ্জি আমাৰ 4টা ডিষ্ট্ৰিক্টত আছে। এই 4000 দৰ্জিৰ ভিতৰত আমি 2000 মান দৰ্জিক লৈ 500 দৰ্জিক লৈ পেলাই গাৰ্মেণ্ট ইণ্ডাষ্ট্ৰী যেটো আমাৰ ৰেডিমেড কাপোৰ কানিবিলাক আমি ইয়াতে ওলাব পাৰো আৰু সেইবিলাক আমি কৰিবৰ কাৰণে এটা যোজনা এটা প্ৰকল্প এটা আঁচনি এটা আমি তৈয়াৰ কৰি আছো। তো মই আশা কৰো এইবিলাক আমি ফিল্ডত লৈ আহিলে আমাৰ অৰ্থনীতিটো অলপ পৰিৱৰ্তন হ'ব। যিসকলে হেণ্ডলুম নকৰে তেখেতসকলৰ কাৰণে ইতিমধ্যে আমি বহুতখিনি লোকেল মুৰ্গী পালনৰ কাৰণে এটা আঁচনি লৈছো, য'ত 26,000ৰ এটা প্ৰজেক্ট হ'ব আৰু তাত প্ৰায় 1200 মান মহিলা আমি এই বছৰে এই স্কিমটো দিম। ইয়াৰ লগতে আৰু বেলেগ বেলেগ আঁচনি আমি তৈয়াৰ কৰিছো। এই আঁচনিখিনি অহা এমাহ দুমাহৰ ভিতৰতে আমি গ্ৰাউণ্ডত লৈ যোৱাৰ কাৰণে চিন্তা কৰিছো।